হে বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু এতিয়া ৰাস্তাতে ৰখি আছোঁ আম্মা আৰু মই। আৰু এতিয়া যাম আমি নগাঁও ট্ৰেইন ষ্টেচনতে যাম। আৰু এয়া ট্ৰেইন ষ্টেচন আহি পাই গ'লোঁ আৰু আহি টিকেট কাটি ল'লোঁ। আৰু এয়া চাওক ট্ৰেইনো আহি গ'ল আৰু বাকীখিনি আপোনালোকক দেখুওৱা নাই, মানে ৰাস্তাত অহাখিনি আপোনালোকক দেখাব পৰা নাই, কাৰণ আমাৰ ঘৰৰ পৰা ওলাওঁতে অলপ দেৰি হৈ গৈছিলে। চ' আমাৰ সোনকালে আহিব লাগে ট্ৰেইন ষ্টেচন, সেইটো কাৰণে আপোনালোকক বাকীখিনি দেখাব পৰা নাই। আৰু এতিয়া ট্ৰেইনত উঠি বহি ল'লোঁ আম্মা আৰু মই। আৰু এতিয়া গুৱাহাটীলৈ যাম, মানে গুৱাহাটীৰ পৰা ক'ত যাওঁ কি কৰোঁ নকৰোঁ আপোনালোকক দেখাই থাকিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। আৰু গাইছ, এয়া চাওক পাণবাৰী ষ্টেচন, এতিয়া আহি পালোহি আৰু অলপ টাইম আছে, বেছি টাইম নাই। আৰু এইপিনে চাওক লোকেশ্যনটো চাওক, ইমান ধুনীয়া লাগিছে, ভিউজটো চাওকচোন কি ধুনীয়া লাগিছে। আৰু এইপিনে বহি থাকোঁতে একেবাৰে বৰিং লাগি গৈছে, একেবাৰে 4 ঘণ্টা। আমাৰ নগাঁৱৰ পৰা মানে গুৱাহাটী 4 ঘণ্টা লাগে ট্ৰেইনত আহিলে, আৰু মানে লাইন গাড়ী দি গ'লে 2 ঘণ্টা লাগে। আৰু ইয়াত ট্ৰেইন ষ্টেচন আহি পালোহি গুৱাহাটী, নামি ল'লোঁ ট্ৰেইনৰ পৰা। আৰু এতিয়া গৈ আছোঁ, এতিয়া পল্টন বজাৰ গৈ তাতে ৰখিম, মানে আমাক নিবলৈ আহিব। আৰু এতিয়া হাজোলৈ যাম, হাজো মানে পেহীহঁতৰ ঘৰলৈ যাম আৰু আপোনালোকক গৈ দেখাই থাকিম, আৰু ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু এইপিনে স্কুটিত বহি ল'লোঁ আম্মা এখনত, মই এখনত, মানে 3টা আহিছিলে আমাক নিবলৈ, মানে ভাইটিও যোৱাৰ কথা আছিলে কিন্তু ভাইটি নাহিল। চ' মই আৰু আম্মাই আহিছোঁ। আৰু এতিয়া আহি পাই গ'লোঁ ঘৰ, আৰু এয়া কিবাকিবি দিছে খাবলৈ, খাই ল'লোঁ। আৰু এতিয়া বহি আছোঁ, আৰু আম্মা শুই আছে, মই মানে বহি আছোঁ, বহি টিভি চাই আছোঁ। আৰু গাইছ, এইজনী হৈছে বা। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, কাৰণ মই নতুন ভিডিঅ' আপলোড কৰিলে ন'টিফিকেশ্যনটো পাই থাকিব। আৰু এইপিনে ভাত দি দিলে, ভাত খাই লওঁ, আৰু বহুত ৰাতিও হৈ গ'ল। আৰু আজি ভিডিঅ'টো ইমানেই, মোৰ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম, বাই বাই।